মা ও মা ও বাবা এইফালে আহাচোন কি হ'ল এই আহাচোন এইজনী ছোৱালীজনী কেনেকুৱা লাগিছে একো ভাল লগা নাই মা তোমাৰ আকৌ কামত দিবলৈ আৰম্ভ হৈ গ'ল নে হে বাবা আমি তেওঁলোকক অলৰেডি কথা দিলোৱে তোমালোকে কথা দিলে নহ'ব নহয় মই দেখোন তোমালোকক আগতে কৈছোঁ এৰেঞ্জ মেৰেজ কৰিবলৈ মোৰ অলপো মন নাই তোৰ মন নহ'লে নহ'ব নহয় ইতিমধ্যে আমি বৰ লগত কথা দিছোঁৱে চা তোৰ পাৰ্মিশ্যন বিচৰা নাই কথাটো তোক জনোৱাহে হৈছে মোৰ সন্দেহ হয় যে তোৰ দৰে এজন অকৰ্মণ্য কোনোবা ছোৱালী যে ভাল পাব সন্দেহ হয় আপুনিও তাক এনেকৈ ক'ব লাগেনে মই তাক বুজাম নহয় হওক দিয়া বুজিছা কথাটো তেতিয়াহে যদি তেওঁ অলপমান মন দিব হে বিক্ৰম আহিলে হে আমাৰ ঋতু ওলাব কাৰণে কোৱা হৈ যাওঁ বিক্ৰম আহাচোন বহা মই তাক ওলাবলৈ কওঁ পুৰা বহা বহা হ'ল বিক্ৰম পুৰা এই ছোৱালীজনী যদি তাৰ পচন্দ নহয় তেতিয়াহ'লে তই তাৰ লগেই আৰু তই আমাকো পাহৰি যাবি কিন্তু খুৰা কোনো কিন্তু নাই বিক্ৰম খুৰী বিক্ৰম মোক কেনেকুৱা লাগিছে আপোনাক একদম ল'ৰা নাক যে লগাই নাই ল'ৰা বাঘ যেনে লাগিছে এইটো এইটো হোৱাই নাই নে হ'ল হ'ল দিয়া ব'লা ফুৰিম ঐ দৰা আহি পালেই দেখোন চাই ল আহি দুইটাচোন ধুনীয়া দেখোন কোনটো এই চশমা পিন্ধাটো আহি পালে আহক আহক কেনেকুৱা লাগিছে ঘৰটো ভালে লাগিছে ভাল লাগিছে গৰম লাগিছে তোমালোক আহিলা বাটত কিবা অসুবিধা হৈছিল নেকি নাই নাই একো নাই অলপ এই ৰাস্তাটো বেয়া হৈছে বৰষুণ দিছে যে বৰষুণৰ ছিজন যে ঐ মেখেলা মুচকেইটা অলপ ঠিক কৰি ল এইজনী এইটো কি পিন্ধি লৈছ এইবিলাক মই নাজানো দেই পেটিকোটহে পিন্ধি ল'ব লাগে তাই আকৌ লং পেণ্টটোহে পিন্ধি লৈছে যা এইবিলাক মই ভালেই নাপাওঁ জানো এইবিলাক ভাল নাপাওঁ মানে এৰেঞ্জ মেৰেজ নহ'লেনো তই কি ভাল পাওঁ লাভ মেৰেজ তুমিতো সকলো গমেই পাইছা হয় মাজনী মাজনী আহা আকৌ পানী আনি ঠিকে কৰি পানী খোৱা পিছে ভণ্টি তোমাৰ নামটো কোৱাচোন মাক নোহোৱা ছোৱালী তাই তেনেকৈ কাম বন শিকাই হোৱা নাই তাতে কলেজলৈ অহা যোৱা কৰি আছে সময়ো তেনেকৈ নাপায় বাকী তোমালোকৰ কথা খুৰা মই কথা এটা সুধোঁ সোধা আপুনি যদি বেয়া নাপায় মই তাইৰ লগত অলপ কথা পাতিব বিচাৰোঁ নিশ্চয় চিয়'ৰ চিয়'ৰ হয় ন নহ'লে আহক বিয়াতে তই বহ আহক কি হ'ল ভয় লাগিছে নেকি মোৰ সৈতে গোটেই জীৱনটো কটাম বুলি ভাবিছা আৰু এতিয়া ভয়ত আঁতৰি গৈছা মানে আপুনি মানে মানে মোৰ তোমাৰ লগত কেইটামান কথা আছে আচলতে মা দেউতাৰ কথা পেলাব নোৱাৰিহে মই তোমাক চাবলৈ আহিছোঁ
কি ক'ব বিচাৰিছে খোলা খুলিকৈ কওক। আচলতে মোৰ এৰেঞ্জ মেৰেজ কৰা অলপো মন নাই, চ' মই এতিয়া বিয়া পাতিব নোৱাৰোঁ। সঁচা? তেন্তে কাম এটা কৰোঁ, আমি দুয়ো ওলাই যাওঁ, গাঁওখনো ফুৰা হ'ব, কথাও পাতিব পাৰিম। ঠিক আছে নহ'লে ব'লা। ওলাই অহা কাৰণটো নুবুজিলোঁ। আচলতে মানে মোৰো এৰেঞ্জ মেৰেজ কৰাটো মন নাছিল। তোমাৰ যদি এৰেঞ্জ মেৰেজ কৰা মনেই নাই তেন্তে আমাক কিয় আহিব দিছিলা? আচলতে দেউতাৰ কথা পেলাব নোৱাৰিহে আপোনালোকক আহিব দিলোঁ। হয় নেকি? তোমাৰ যদি বয়ফ্ৰেণ্ড আছে তেন্তে দেউতাক খোলা খুলিকৈ কৈ নিদিয়া কিয়? থকা হয়তো কথাই নাছিল। মোক যে কৈছে, পিছে আপুনি? মোৰো একেই জানা। পিছে এতিয়া কি কৰা? মইতো ঘৰত ডাইৰেক্ট পচন্দ হোৱা নাই বুলি কৈ দিম নে কি কয়? আপুনিহে জানে। মই নিজে বাচি মোক পচন্দ নহ'ব, মোকো কিবা এটা উপায় দিব লাগিব। মই আকৌ কি উপায়? তোমাৰ যদি মোক পচন্দ হোৱা নাই তেন্তে তুমিও কৈ দিবা যে পচন্দ হোৱা নাই বুলি। ঠিক আছে, ময়ো তেনেহ'লে ঘৰত ক'ম অপচন্দ হোৱা বুলি। এতিয়া ব'লা গৈ থাকোঁ। ব'লা। Oboy, apa hipi lepe? Apa jibi sukun tapam, papal lapo lapa gipi sepe kapau? Razun, remote পঢ়িছে দে এজনী। আমিতো তাকে কামনা কৰোঁ। হয় 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 নেকি? আহিছে ঠিক আছে, ৰাখিছোঁ। নীতু আহিলা? হয়। মাজনী মাজনী তাই ওপৰতে আছে, তুমি কাম এটা কৰা, ওপৰতে যোৱা। কিয় মাতিছিলা কোৱা? মই আহোঁ দে, তহঁত দুটাই অলপ কথা পাত। চাওঁ ইফালে আহোঁ। ঘূৰাই লৈ ফুৰিবানে আৰু কিবা ক'বা? ঘৰত কি ক'লে? কি ক'ম আৰু, কৈছোঁ পচন্দ হোৱা নাই বুলি। কি তুমি তেনেকৈ সঁচাকৈ ক'লা? তুমিতো তেনেকৈয়ে ক'ব দিছিলা। মানে কি? ব'লা। কোৱা, ইয়ালৈ কিয় মাতিলা? কথা এটা ভাবিছোঁ। কি কথা? মানে আমাৰ লাভ মেৰেজৰ প্ৰস্তাৱটো মই উঠাই লৈছোঁ। উঠাই লৈছা? কিয়? তুমি মানে সেইদিনা ঘৰত গৈ একো নকলা নেকি? নাই, নক'লোঁ। বহুত ভাবিলোঁ, দেউতাক আৰু মই দুখ দিব নোৱাৰোঁ। যদি তুমি ভুল নুবুজা, মই তোমাৰ লগত বিয়াত বহিব বিচাৰোঁ। সঁচা? মোৰ কোনো আপত্তি নাই। বাবা শুনাচোন, ছোৱালীজনীৰ মাক নাই, ছোৱালীজনী খুব ভাল আৰু তাই আমাৰো বহুত পচন্দ হৈছে। এতিয়া তোমাৰ দায়িত্ব, তুমি তাইক কেনেকৈ আমাৰ বোৱাৰী কৰি আনা।